নমস্কাৰ প্ৰিন্সি কিচেন এণ্ড ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ গাটো বেয়া হৈ থকা বহুদিন মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজি মই ছাগলী মাংসৰ ৰেচিপি লৈ আহিছোঁ। সকলোৱে বেলেগকৈ বনায়, মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে এনেকৈ বনাই খাই চাবচোন। এয়া মই খাচী মাংস লৈছোঁ 500 গ্ৰাম আৰু মিডিয়াম চাইজৰ আলু লৈছোঁ 4টা আৰু 3 খিলা তেজপাত লৈছোঁ আৰু 2টা পিঁয়াজ মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি লৈছোঁ আৰু এই জলকীয়া লৈছোঁ 5টা আৰু লৈছোঁ এয়া গৰম মছলা আৰু ডাঙৰ চাইজৰ পিঁয়াজ 4টা কাটি লৈছোঁ আৰু আদা নহৰু পেষ্ট। এতিয়া আমি মাংসখিনি মছলা দি পেলাই মেৰিনেট কৰি ল'ম। এয়া আমাৰ হালধি এচামুচ দিছোঁ, জিৰা গুড়ি এচামুচ দিছোঁ, ধনিয়া গুড়ি আধা চামুচ দিছোঁ আৰু চিকেন মছলা দিছোঁ এচামুচ আৰু এয়া মিট মছলা দিছোঁ 1 চামুচ আৰু সোৱাদ অনুযায়ী মই নিমখ দিম। আৰু ইয়াতে মিঠাতেল অকণমান এড কৰিম। এতিয়া এইখিনি মই ভালদৰে মেৰিনেট কৰি ল'ম। এতিয়া সকলোখিনি মিক্স হৈ যায়। এইখিনি মেৰিনেট কৰি হৈ গ'ল। এতিয়া মই আলুখিনি ফ্ৰাই কৰিম। তেলখিনি গৰম হ'ল, ইয়াতে মই আলুখিনি ফ্ৰাই কৰি দিম। নমাই ল'ম মই। ধুনীয়াকৈ ৰঙা কৰিছোঁ দেখিছোঁ। এতিয়া মই তেজপাতখিনি দি দিম আৰু শুকান জলকীয়াকেইটা দি দিম। পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ৰঙচুৱা হ'লেকৈ মই ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা কৰিছে, এতিয়া মই এইখিনি পিচি লোৱা পেষ্টখিনি এড কৰি আৰু ভালদৰে ভাজি ল'ম। এইখিনি লগতে মই তেনেকৈ আদা নহৰু পেষ্টখিনিও দি দিছোঁ। এইখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া মাংসখিনি এড কৰিম। এইখিনি ভালদৰে ভাজি এয়া মাংসখিনি তেল বিৰিঙিছে দেখিছেনে? এতিয়া মই বিলাহী আৰু জলকীয়া পিচি লৈছিলোঁ, এয়া দেখিছোঁ। এইখিনি মই দি দিম। আপোনালোকক দেখুওৱা নহ'ল, মই এইখিনি মই এড কৰিম আৰু ভালদৰে ভাজি ল'ম। বিলাহীখিনি মিক্স হৈ গৈছে, এতিয়া মই আলুখিনি এড কৰিম। ঢাকোনখন মাৰি অকণমান সিজিবলৈ দিম। এতিয়া এইখিনি ভাজ খাইছোঁ ধুনীয়াকৈ, ধুনীয়া কালাৰ আহিছে। আপোনালোকে ইচ্ছা কৰিলে জলকীয়া পিচি দিব পাৰে। মই শুকান জলকীয়া দিয়াৰ কাৰণে মই জলকীয়া নিদিলোঁ। তাতে মই এতিয়া পানী এড কৰিম আৰু লৰাই দিম। আপোনালোকে পানী বেছি লাগিলে দিব পাৰে। মই পানী
মই গৰম পানী দিছোঁ, আপোনালোকে গৰম পানী দিব পাৰিব। ঠাণ্ডা পানী দিলে টেষ্টটো সোনকালে নুঠে আৰু বহুত দেৰি উতল আহিব লাগে, সেইকাৰণে গৰম পানী দিওঁ মই। গৰম পানী দিলে আঞ্জাখনৰ সোৱাদো বাঢ়ে। এতিয়া মই গৰম মছলাখিনি পিচি লৈছোঁ, এইদৰে খুন্দনাত দি দিম আৰু ভালদৰে উতল আহিবলৈ দিম। এয়া দেখিছেনে কি ধুনীয়া কালাৰ আহিছে, সিজি গৈছে মাংসটো। ধুনীয়াকৈ সিজিছে, নমাবলৈ হৈ গৈছে। এতিয়া মই মাংসখিনি নমাই ল'ম। এয়া মোৰ মাটন ৰেডি হৈ গ'ল। আপোনালোকে এনেদৰে বনাই খাই চাবচোন আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যে আপোনালোকে যদি ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব, তেতিয়াহে আপোনালোকে মোৰ নটিফিকেশ্যনবোৰ পাই থাকিব। আজিলৈ আহিছোঁ।